हेलो फ्रेंड्स सकलोके मोर यार स्टाडी चेनेल स्वागतम जानाइछु। तो लास्ट भिडिओत मैं हेमबरुৱাৰ বিষয়ে आलोचना কৰিছিলো আৰু আজি मैं डॉक्टर भवेन्द्रनाथ शइकियाৰ বিষয়ে MCQ क्वेश्चन दिम। तो जिসকলে मोर चेनेलটো सबस्क्राइब কৰা নাই सबस्क्राइब কৰিব, लाइक कमेन्ट কৰিব আৰু शेयर কৰিব। तो आज मैं आलोचना কৰিব ওলাইছো डॉक्टर भवेन्द्रनाथ शइकियाৰ বিষয়ে। तो কেইটামান क्वेश्चन मैं आलोचना কৰিম আজি আপোনালোকৰ লগত। ভিডিওটো শেষলৈকে ভালদৰে চাব। क्वेश्चन नम्बर 1, भवेन्द्रनाथ शइकिया कत और किमान चনত जन्म लैছিল? उत्तर 1932 चনৰ 20 फेब्रुवारी तारिखे नगाँव चहৰৰ भोजदारी पट्टीत भवेन्द्रनाथ शइकिया देवर जन्म হৈছিল। क्वेश्चन नम्बर 2, भवेन्द्रनाथ शइकियार मातृ पितृर नाम कि आसिल? उत्तर पितृ आसिल विदुर कुमार शइकिया और मातृर नाम आसिल चम्पावाला शइकिया। क्वेश्चन नम्बर 3, भवेन्द्रनाथ शइकियार स्त्रीर नाम कि आसिल? उत्तर भवेन्द्रनाथ शइकियार स्त्रीर नाम आसिल भवेन्द्रनाथ शइकिया देवे 1965 चনত उत्तर लखीमपुरर प्रीति शइकियार लगत विवाहपाशत आबद्ध হয়। नेक्स्ट क्वेश्चन नम्बर 4, भवेन्द्रनाथ शइकियार छद्मनाम कि आसिल? उत्तर हत्तप्रिय पाठक। क्वेश्चन नम्बर 5, भवेन्द्रनाथ शइकियार गल्प संकलनসমূह कि कि? भवेन्द्रनाथ शइकिया देवर गल्प संकलन भालेकेइखन आसिल। आपनार प्रहरी, बृंदावन, गह्वर, हेन्दुर, शृंखल, भवेन्द्रनाथ शइकियार श्रेष्ठ ग्रंथ, तरंग, आकाश, उत्कण्ठ, এই बंदरर आबिली। नेक्स्ट क्वेश्चन नम्बर 6, भवेन्द्रनाथ शइकियाय रचना करा उपन्यास कि कि? भवेन्द्रनाथ शइकिया देवे रचना करा उपन्यासসমূह आसिल आतंकर शेषत, अन्तरीप, रहस्यभूमि। क्वेश्चन नम्बर 7, भवेन्द्रनाथ शइकियार শিশু সাহিত্যসমূহ कि कि? उत्तर मरমৰ देउता, शान्तशिष्ट, हृष्टपुष्ट, महादुष्ट, आमार आखर, मरम पद्यर, धेमाली आदि। क्वेश्चन नम्बर 8, भवेन्द्रनाथ शइकियार दिनलिपिসমূह कि कि आसिल? उत्तर शेष पृष्ठा, एकम खण्ड, द्वितीय खण्ड और तृतीय खण्ड। नेक्स्ट क्वेश्चन नम्बर 9, भवेन्द्रनाथ शइकियार जीवनीखन कि आसिल? भवेन्द्रनाथ शइकियार आत्मजीवनीखনৰ नाम आसिल जीवन बृत्त। क्वेश्चन नम्बर 10, भवेन्द्रनाथ शइकियार नाटकসমূह कि कि आसिल? भवेन्द्रनाथ शइकियार नाटकসমূह आसिल रामधेनु, एजाक জোনাকীৰ জিলমিল, অন্তকূপ, বন্দীশালা, রহস্যভূমি। সর্বমুঠ 27খন নাটক রচনা করে। ভবেন্দ্রনাথ শইকীয়া দেৱে সর্বমুঠ 27খন নাটক রচনা কৰিছিল। क्वेश्चन नम्बर 11, भवेन्द्रनाथ शइकियार चलचित्रসমূह कि कि आसिल? भवेन्द्रनाथ शइकियार चलचित्रসমূह आसिल सन्धाराग, अनिर्बाण, अग्निस्नान, कोलाहल, हारथी, आवर्तन, इतिहास, कालसन्ध्या। तार भितरत प्रथमখন चलचित्र आसिल अनिर्बाण और चलचित्र बঁটা पाइছিল अग्निस्नाনৰ বাবে और कालसन्ध्याখন आसिल भवेन्द्रनाथ शइकियार एकमात्र हिंदी छवि। এটা মনত ৰাখিব, ভবেন্দ্রনাথ শইকীয়াৰ একমাত্ৰ হিন্দী ছবিখন আছিল কালসন্ধ্যা। নেক্সট क्वेश्चन नम्बर 12, তেওঁৰ আলোচনীসমূহ কি কি আছিল? ভবেন্দ্রনাথ শইকীয়া দেৱৰ আলোচনীসমূহ কি কি আছিল? উত্তৰ 1982 চনত শিশু আলোচনী সঁফুৰাৰ সম্পাদক আছিল। তেখেতে 1982 চনত শিশু আলোচনী সঁফুৰাৰ সম্পাদক আছিল আৰু পষেকীয় আলোচনী প্ৰান্তিক আলোচনীৰ সম্পাদক আছিল। নেক্সট ভবেন্দ্রনাথ শইকীয়া দেৱে ভালেকেইটা বঁটা পাইছিল। তো কি কোন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত কি বঁটা পাইছিল এই বিষয়ে মই আপোনালোকক জনাইছোঁ। তো 1981 চনত অনিৰ্বাণৰ বাবে 1981 চনত তেখেতে অনিৰ্বাণ চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰে। 1988 চনত তেওঁৰ চতুৰ্থখন চলচ্চিত্ৰ কোলাহলৰ বাবে ৰজত কমল বঁটা লাভ কৰে। 1981 চনত তেখেতে অনিৰ্বাণৰ বাবে ৰজত কমল বঁটা লাভ কৰে আৰু 1988 চনত তেখেত কোলাহলৰ বাবে ৰজত কমল বঁটা লাভ কৰে আৰু 1992 চনত হাৰথী নামৰ চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰে। তেখেতে 1998 চনত তেওঁ অসম চৰকাৰ প্ৰদত্ত শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ দ্বাৰা সন্মানিত হয়। নেক্সট ভবেন্দ্রনাথ শইকীয়া দেৱে 1901 চনত ভাৰত চৰকাৰে ভবেন্দ্রনাথ শইকীয়া দেৱক 1901 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। নেক্সট 1973 চনত তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে
আৰু হৰেন্দ্ৰনাথ শইকীয়াদেৱে শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। তেনেদৰে ভালেকেইটা মানে বঁটা তেখেতে লাভ কৰিছিল। এইবিলাক চনবিলাক সহ আপোনালোকে মনত ৰাখিব। অনিৰ্বাণৰ বাবে ৰজত কমল বঁটা, তাৰপিছত কোলাহলৰ বাবে আৰু সাৰথীৰ বাবে ৰজত কমল বঁটা লাভ কৰে। আৰু তেখেতক শ্ৰীমন্ত শংকৰদেৱৰ বঁটাও লাভ কৰে। আৰু 2001 চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। 1973 চনত তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। শৃংখল গল্প সংকলনৰ বাবে তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰে। তো ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কিমান চনত মৃত্যু হয়? ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মৃত্যু হৈছিল 2003 চনৰ 13 আগষ্টত। তো বন্ধুসকল, আজি মই ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আলোচনা কৰিলোঁ। কেইটামান কুৱেশ্যন দিলোঁ, আপোনালোকে ভালদৰে চাব। ইয়াৰ পৰাই কুৱেশ্যন থাকে এক্সামত। তো আজি মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে ভিডিঅ'বিলাক চালে ভাল লাগে আৰু শ্বেয়াৰো কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেল আইকনটো দবাব আৰু মোৰ নেক্সট ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব। আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।